নমস্কাৰ। মই আজি আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপুনি কেতিয়াবা হাৰ মানিবলৈ বিচাৰিছে নে আপোনাৰ এনে লাগিছে যে আপুনি যিমানেই চেষ্টা নকৰক আপুনি সফলতাৰ পৰা বহুত দূৰত? মনত ৰাখিব, পৃথিৱীত আটাইতকৈ সফলতম ব্যক্তি সেইজন নহয় যাৰ কোনো সমস্যা নাই, বৰঞ্চ সেইজনে শক্তিশালী ব্যক্তি যিজনে হেজাৰটা বাধা অতিক্ৰম কৰি হেজাৰটা সমস্যা থকাৰ পিছতো মুখত হাঁহি লৈ আগবাঢ়ি যোৱাৰ সাহস ৰাখে। জীৱনটো কোনো দৌৰ নহয়, ই এক যাত্ৰাহে। আগৰি পৰাটো স্বাভাৱিক, কিন্তু ৰৈ যোৱাটো হ'ল আচল পৰাজয়। বহুতেই কয় বিফলতা মানে শেষ, কিন্তু মই কওঁ বিফলতা মানে হ'ল এটা চিৰি। এটা সৰু কেঁচুৱাই খোজ কাঢ়িবলৈ লওঁতে হেজাৰবাৰ মাটিত পৰে, কিন্তু সি থমকি নৰয়। যদি সেই শিশুটোৱে পৰি যোৱাৰ ভয়ত খোজ নাকাঢ়িলেহেঁতেন বা কাঢ়িবলৈ চেষ্টা নকৰিলেহেঁতেন, তেন্তে তেওঁ জানো কেতিয়াবা দৌৰিব পাৰিলে? আপুনি আজি যিটো যন্ত্ৰণাৰ মাজেৰে গৈ আছে, কাইলৈ সেইটো আপোনাৰ শক্তি হৈ পৰিছে। আপোনাৰ অতীতে আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে, বৰঞ্চ আপুনি আজি লোৱা সিদ্ধান্তবোৰেহে আপোনাৰ পৰিচয় গঢ়িব। আনৰ কথাত কাণ নিদিব, আনেতো ক'বই তেওঁলোকৰ কামে পোৱা সমালোচনা কৰা। সপোনটো যিহেতু আপোনাৰ, গতিকে তাক পূৰণ কৰাৰ দায়িত্বটো আপোনাৰে। নিজক কেতিয়াও আনৰ লগত তুলনা নকৰিব। সূৰ্য আৰু চন্দ্ৰ দুয়োটাই নিজৰ নিজৰ সময়তহে উজ্জ্বল হৈ পৰে। আপোনাৰো সময় আহিব, কিন্তু সেই সময় অহাৰ বাবে আপুনি আজিৰ পৰাই কষ্ট কৰিব লাগিব।